আপোনাৰ ৱাইফৰ বয়স যদি 18 বছৰ হোৱা নাই আৰু আপোনাৰ ৱাইফ যদি প্ৰেগনেন্ট, আপুনি নাভাবিব আপোনাৰ ৱাইফ প্ৰেগনেন্ট থকাৰ কাৰণে আপুনি বাচি যাব। কেইদিনমান আগত পাঞ্জাব এণ্ড হাৰিয়ানা কোৰ্টত এটা অৰ্ডাৰ পাছ হৈছিলে আৰু সেই অৰ্ডাৰটোত কোৱা হৈছিল যে মুছলিম ছোৱালী 15 বছৰ হলে বিয়া পাতিব পাৰে। কিন্তু ভিডিঅ'টো লাষ্টৰলৈকে চাব কাৰণ এই ভিডিঅ'টোত বহুত কথা সোমাই আছে। নমস্কাৰ, আপুনি যাক বিয়া পাতিছে আপোনাৰ ৱাইফৰ বয়স এতিয়ালৈকে 18 বছৰ হৈছে নে? আৰু যদি আপোনাৰ ৱাইফৰ বয়স এতিয়ালৈকে 18 বছৰ হোৱা নাই তেন্তে আপুনি যাবলগীয়া হ'ব পাৰে জেলত। আমি সকলোৱে গম পাওঁ এজন মানুহে যদি এগৰাকী ছোৱালীক বিয়া পাতে আৰু সেই ছোৱালীজনীৰ বয়স যদি 18 বছৰ হোৱা নাই তেন্তে সেই মানুহজনৰ ওপৰত কেছ হ'ব আৰু সেই মানুহজন জেলত যাব। আৰু এতিয়া আমাৰ CM ছাৰে অৰ্ডাৰ দিছে যোনবোৰ মানুহে 18 বছৰ নোহোৱাকৈ ছোৱালীবোৰক বিয়া পাতিছে সেইবোৰ মানুহক ধৰিব লাগে আৰু জেলত পঠাব লাগে। ছোৱালীজনীৰ বয়স 18 বছৰ নোহোৱাকৈ বিয়া পতাৰ কাৰণে ছোৱালীজনীৰ হাজবেণ্ডক জেলত পঠাব লাগে মানিছো, তাক বাৰু জেলত পঠাওক, কিন্তু সেই ছোৱালীজনীক যে বিয়া দিছে ছোৱালীজনীৰ মাক বাপেককো মই ভাবো জেলত পঠাব লাগে। কোনোবাই যদি পলাই বিয়া পাতিছে সেইবোৰৰ কথা মই কোৱা নাই, কিন্তু এনেকুৱা বহুত আছে য'ত মাক বাপেকে নিজে ছোৱালীজনীক বিয়া দিয়ে জানি বুজি যে ছোৱালীজনীৰ বয়স 18 বছৰ হোৱা নাই, তেওঁলোকে গম পায় কিন্তু তথাপিও বিয়া দি দিয়ে। মই সেইবোৰ মাক বাপেকৰ কথা কৈছো। কিছুমান মানুহ আছে নিজকে বিৰাট জানা বুজা বুলি ভাবি পালে এনেকুৱা কিছুমান এডভাইচ দি দিয়ে ল'ৰাবোৰক যে মুছলিম ল মতেতো 15 বছৰ হলেই বিয়া পাতিব পাৰে আৰু সেইবোৰ মানুহৰ কথা শুনি পালে ল'ৰাবোৰে বিয়া পাতি লয়, বিয়া পাতি পালে সেইবোৰ ল'ৰা লাষ্টত জেলত যাবলগীয়া হয়। এনেকুৱা কথাবোৰ নুশুনিব কাৰণ যেতিয়া জেলত যাবলগীয়া হ'ব আপুনি জেলত যাব। সেই যে এডভাইচ দিয়া মানুহজন সেইজন মানুহ আপোনাৰ লগত জেলত নাযায়। হয় মুছলিম ল মতে যদি ছোৱালী এজনীৰ বয়স 15 বছৰ হৈছে তেতিয়া আপুনি সেইজনী ছোৱালীৰ লগত বিয়া পাতিব পাৰে মুছলিম ল মতে, কিন্তু মই ভাবো সেইটো ল ইয়াতে এতিয়ালৈকে এপ্লিকেবল হোৱা নাই। কাৰণ এনেকুৱা কেছ বহুত দেখিছো যেতিয়া ছোৱালীজনীৰ বয়স 18 বছৰতকে কম, ধৰক ছোৱালীজনী মুছলিম ছোৱালীয়ে হয়, তেতিয়াও কিন্তু সেই ল'ৰাজন মুছলিম ল মতেতো 15 বছৰ হলে বিয়া পাতিব পাৰে, কিন্তু যদি ছোৱালীজনীৰ বয়স 17 বছৰ হৈছে কিন্তু ছোৱালীজনী মুছলিম হয় তথাপিও কিন্তু সেইজন ল'ৰা জেলত যাবলগীয়া হয়। এই কাৰণে যাবলগীয়া হয় কাৰণ মুছলিম লটো ইয়াতে নামানে। কেইদিনমান আগত পাঞ্জাব এণ্ড হাৰিয়ানা কোৰ্টত এটা অৰ্ডাৰ পাছ হৈছিলে আৰু সেই অৰ্ডাৰটোত কোৱা হৈছিল যে মুছলিম ছোৱালী 15 বছৰ হলে বিয়া পাতিব পাৰে, কিন্তু সেই অৰ্ডাৰটোত লিখা নাছিল যে অল অভাৰ ইণ্ডিয়াত মুছলিম ছোৱালীয়ে 15 বছৰ হলে বিয়া পাতিব পাৰিব বুলি। যদি সুপ্ৰিম কোৰ্ট অৰ্ডাৰ দিলে হয় মুছলিম ছোৱালী 15 বছৰ হলে বিয়া পাতিব পাৰে বুলি, তেতিয়া সেই অৰ্ডাৰটো দিয়াৰ কাৰণে আমাৰ অসমতো সেই অৰ্ডাৰটো মানিবলগীয়া হল হয়। আপোনাৰ ৱাইফৰ বয়স যদি 18 বছৰ হোৱা নাই আৰু আপোনাৰ ৱাইফ যদি প্ৰেগনেন্ট, আপুনি নাভাবিব আপোনাৰ ৱাইফ প্ৰেগনেন্ট থকাৰ কাৰণে আপুনি বাচি যাব। 18 বছৰ নোহোৱা ছোৱালী এগৰাকীক যদি আপুনি প্ৰেগনেন্ট কৰি দিয়ে আপোনাৰ ওপৰত লাগিব পক্সো এক্ট, য'ত আপোনাৰ 10 বছৰলৈকে জেল হ'ব পাৰে বা আপোনাৰ লাইফ টাইম ইমপ্ৰিজনমেন্ট হ'ব পাৰে। আপোনাৰ ৱাইফৰ বয়স যদি 18 বছৰ হোৱা নাই তাৰ পাছতো যদি আপুনি ভাবিছে যে আপোনাৰ ৱাইফ প্ৰেগনেন্ট হৈ গ'ল, এতিয়া আপোনাৰ ৱাইফে যদি থানাত গৈ পেলাই ষ্টেটমেন্ট দি দিয়ে বা কোৰ্টত ষ্টেটমেন্ট দি দিয়ে যে আপোনাৰ ৱাইফে নিজৰ মতে নিজৰ মৰ্জিত বিয়া পাতিছে আপোনাৰ লগত, তেতিয়াও সেই ষ্টেটমেন্টটো মানি লোৱা নহব কাৰণ আপোনাৰ ৱাইফৰ বয়স 18 বছৰ হোৱা নাই। আপোনাৰ বিয়া পাতিব আছে বা আপোনাৰ কিবা লাভ এফেয়াৰ ৰাখিব আছে, 18 বছৰ নোহোৱা ছোৱালী এগৰাকীৰ লগত কেতিয়াও একো ৰিলেশ্যনশ্বিপ নাৰাখিবই।